কবিলেশ কি খাইছ কি খাইছ কোনে দিছি কেনে লাগছে আহি কেনে লাগছি কি নাই ভাল লাগছি না নাই আৰু আইবে না आदिदेव शंकरा तेरे जाप के बिना चले ये सांस किस तरह मेरा कर्म तू ही जान क्या बुरा है क्या भला পাই গেল মহামৃত্যুঞ্জয় মন্দিৰ আৰু মহামৃত্যুঞ্জয় মন্দিৰ হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল অসমৰ সময় আৰু আজি 16 জুলাই আৰু 16 জুলাই ৰাতিপুৱাই আমি উঠি দিলোঁ বাছত মানে এখন বাছ ৰিজাৰ্ভ কৰি লৈছোঁ আমি গৈ আছোঁ নগাঁওলৈ আৰু নগাঁও যোৱাৰ মূল উদ্দেশ্য হৈছে মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰা আৰু লগতে শ্ৰী শ্ৰী শংকৰদেৱৰ জন্মভূমি বৰদোৱা থান মানে চোৱা পৰিভ্ৰমণ কৰা আমাৰ মূল উদ্দেশ্য সেয়ে বলক আজিৰ ভিডিঅ'টো আমি প্ৰথমৰ পৰা আৰম্ভ আমি এতিয়া বৰ্তমান পালোঁ আজ্ঞাথুৰী আৰু আজ্ঞাথুৰীত শ্ৰী গণেশ গণপতি বাবাৰ আশীষ লৈ বৰ্তমান যাত্ৰা কৰি আছোঁ কবিলেশ ক'ত যাই আছ ক'ত আৰু আমাৰ এই যাত্ৰাটো হৈছিল আমাৰ সম্পূৰ্ণ পৰিয়াল মা দেউতা বাইদেউ ভিনদেউ ভাগিন আটাইবোৰ মিলি আমি এই যাত্ৰাটো কৰিছিলোঁ আৰু এয়া আমাৰ যি দেখিছে এইটো আমাৰ সৰু ভাগিন কবিলেশ কলিতা আৰু তাৰ কথা কি কম কৈ আছোঁ পাছৰ ফালে কবিলেশ আৰু আমাৰ এই টিকলাটোৰ কথা আপোনালোকক এতিয়া কওঁ শুনক ই নলবাৰীৰ পৰা সম্পূৰ্ণ নগাঁওলৈকে অহা যোৱা কৰিছে 1 মিনিট চকুত টোপনি নামৰকৈ ইমান এটা সৰু ল'ৰাই আৰু আচৰিত ই একদম গাড়ীত নাচি 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 গৈ আছে না অলপ ভাগৰ লাগি কেৱল পাছৰ চিটটোত থিয় দিছে আৰু এনেকৈ গৈ আছে জোচ দেখছি না আপোনালোকে তাৰ জোচ দেখছি পাছৰ চিটত এই জাপেন দি আছে আৰু ফাইনেলি আমি মহামৃত্যুঞ্জয়লৈ যোৱা এই ৰাস্তাটো পাই গ'লোঁ মানে এই ৰাস্তাটোৰে আমি গৈ গৈ শেষত পাই যাম মহামৃত্যুঞ্জয় মন্দিৰ সঁচাকৈ মহামৃত্যুঞ্জয়লৈ যোৱাই গাঁৱৰ ভিতৰত ৰাস্তাটো খুব বেছি ধুনীয়া আৰু জনবসতি খুবেই পাতল আমাৰ ইয়াৰ তুলনাত কিন্তু বহুত বেছি ভাল লগা এইখিনি ঠাই চাওক আমাৰ গাড়ীখনক হাতীটোৱে আশীৰ্বাদ দিছে মানে আপোনালোকে যদি মহামৃত্যুঞ্জয় মন্দিৰলৈ আহে এই ৰাস্তাটোত আপোনালোকে হাতী নিশ্চয়কৈ লগ পাব আৰু লগতে এটা পোৱালি जय हो शंकरा आदिदेव शंकरा तेरे जाप के बिना चले ये सांस किस तरह मेरा कर्म तू পাই গ'ল মহামৃত্যুঞ্জয় মন্দিৰ আৰু মহামৃত্যুঞ্জয় মন্দিৰ কবিলেশ আমাৰ মৰমৰ কবিলেশ আৰু মই এতিয়া সেই যজ্ঞ ঘৰটো সেৱা কৰি আহিলোঁ আৰু সেৱা কৰি কিনে মূল মন্দিৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰোঁ হাই কৈ দিয়ক অঁ কেনে লাগছি কি নাই ভাল লাগছি না নাই আৰু আহিবে না অঁ দে নমো দে একবাৰ নমো দে सृष्टि के जन्म से भी আৰু এতিয়া আমি মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰি নগাঁও চহৰৰ মাজেৰে গৈ আছোঁ শ্ৰী শ্ৰী শংকৰদেৱৰ জন্মভূমি বৰদোৱা আৰু বৰদোৱাৰ সেই থানতে আমি খোৱা লোৱাৰ ব্যৱস্থা কৰিম আৰু এয়া হৈছে বৰদোৱা থানৰ কীৰ্তনঘৰ আৰু এয়া কীৰ্তনঘৰৰ ভিতৰ ভাগ আৰু সেয়া সন্মুখত আছে থাপনা আৰু যিয়ে সেইবাবে বেছি কথা বতৰা নকওঁ যিহেতু থাপনাখনৰ গুৰু আসন আৰু এয়া হৈছে মৃন্ময় মূৰ্তিৰ লগতে এইজোপা খুব ধুনীয়া বহুত পুৰণি শিলিখা গছ আপোনালোকে ইয়াত আহিলে দেখা পাব
আৰু এয়া বৰদোৱা থানৰ নিৰ্মীয়মান ভৱন আৰু ধন্যবাদ অসম চৰকাৰ ইমান ধুনীয়া প্ৰজেক্ট এটা এই থানত স্থাপন কৰাৰ বাবে। এতিয়া আমি বৰদোৱা থান পৰিদৰ্শন কৰিলোঁ, মানে গোটেইখিনি পূৰা চালোঁ আৰু কিছুমান ঠাইত ভিডিঅ' কৰা এলাও নাই আৰু আপোনালোকক যিমানখিনি পাৰিছোঁ মই দেখিবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া মোৰ লগত আছে আমাৰ ভাগিন ৰিপুঞ্জয়, আৰু ৰিপুঞ্জয়ৰ এটা নতুনকৈ চেনেল খুলিছে, আপোনালোকে মৰম চেনেল দিব। আৰু ৰিপুঞ্জয় তোমাৰ চেনেলটোৰ নামটো কৈ দিয়া। ৰিপুঞ্জয় ব্লগছ। আৰু ৰিপুঞ্জয় ব্লগ বুলি চেনেলটো আছে, আপোনালোকে ইউটিউবত যাই কিনে ভিজিট কৰিব নোৱাৰে। আৰু শংকৰদেৱৰ জন্ম ঠাই বৰদোৱাৰ আলিপুখুৰী বুলি যে কয়, এই পুখুৰীটোৰ বাবে বৰদোৱাৰ আলিপুখুৰী বুলি শংকৰদেৱৰ জন্মস্থান কয় নেকি? আৰু যদি আপোনালোকে জানে কমেণ্ট কৰি মোক বুজাই দিবচোন। আপোনালোকে যদি কেতিয়াবা এই বৰদোৱালৈ আহে, মানে শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানলৈ আহে, তেতিয়াহ'লে আপোনালোকে এটা ভুল বাৰুকৈ নকৰিব। মানে মোক দেখিছেনে আজি ধুনীয়াকৈ ধুতি আৰু বগা চাৰ্ট পিন্ধি আছোঁ, কিন্তু আপোনালোকে অসমৰ জাতীয় সাজপাৰ পৰিধান কৰি আহিব, তেতিয়া আপোনালোকক ইয়াৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিব। আৰু ইয়াত বৰদোৱাত ৰান্ধিবলৈ খুব ধুনীয়া ব্যৱস্থা আছে, ধুনীয়াকৈ ঘৰ বনোৱা আছে। আৰু এয়া আমাৰ পনীৰ, ভাত, চালাড, দালি, চব্জি, পাপৰ একদম গোটেইখিনি আছে আমাৰ। কবিলেশ কি খাইছ? কি খাইছ? তামোল। কোনে দিছি? ধৰিত্ৰী। ধৰিত্ৰী কোনি? আৰু আজিৰ ভিডিঅ'টো আমাৰ এই টিকলাটোৰ পৰাই সমাপ্ত কৰোঁ। আৰু ইয়াক বোলে তামোল দিছে, আৰু তামোল দিছে ধৰিত্ৰী। আৰু ধৰিত্ৰী কোন জানে? তাৰ মাকে বোলে তাক তামোল খাবলৈ দিছে। ব্যক্তিগত ব্যস্ততাৰ বাবে ভিডিঅ'টো আপলোড কৰাত অলপ পলম হ'ল, আৰু আমি আহি পাওঁতে ৰাতি 12 বাজি পাৰ হৈ গ'ল, সেইবাবে ভিডিঅ'টো ক্ল'জ নকৰিলোঁ। সেয়ে এটা দিনৰ ফটোচিটা আৰু ভইচ অভাৰেৰে এই ভিডিঅ'টো সমাপ্ত কৰিলোঁ। লগতে এয়া স্মৃতি হিচাপে সাঁচি ৰাখিলোঁ মহামৃত্যুঞ্জয় মন্দিৰ আৰু বৰদোৱা থানৰ।